guys, welcome to Pais Vlog. আজি আমি এখন ৰিজৰ্টত আহিছো। কোহুৱা ৰিজৰ্ট নলবাৰীত সকলোৱে জানে। মই ফাৰ্ষ্ট আহিছো। তো আপোনালোকৰ লগত মই ৰিজৰ্টখন চাম। তো চাও আমি বলক। Guys, এতিয়া আমি নদীটো চাম। আমি বটলৰ কাষত আছো, বটলকেইটা দেখাই আছো য'ত একদম নলবাৰীত পপুলাৰ হয়, বহুতে ফটো উঠিব আহে ইয়াতে। চাই লওক, দেখো বটল। পিছফালে নদীটো আছে, ধুনীয়া ভিউ আহে আৰু এইখিনিত মানুহ ফটো উঠিব আহে। বটলকেইটা এতিয়া নাই বাৰু, এতিয়া আপোনাৰ বটলকেইটা কিয় নাই নাজানো, কিন্তু গুচাই দিছে নেকি। তো ইয়াতে মানুহে ফটো উঠিব আহে। মই আহিছোঁ আজি ফটো উঠি যাম। মই আজিয়ে চালোঁ বটলখিনি। তো এতিয়া ইয়াতে ফটো উঠিম চাগে ময়ো, তাৰপিছত দেখাই আছোঁ। গছ মোৰ বহুত ভাল লাগিছে, কিন্তু কি গছ মই নাজানো। এতিয়া মই গছডাল ঘূৰি ঘূৰি চাই আছো, আপোনালোকে চাওক। গাইজ, আমি এতিয়া কোহুৱা ৰিজৰ্টত এখন বেনাৰ দেখা পাইছোঁ, য'ত সাৰথি হস্পিটেলত তপন ডেকাৰ কিবা এটা দিয়া আছে। আৰু সাৰথি হস্পিটেল বুলি ক'লে চবে চিনিয়ে পায়, নলবাৰীত ডাঙৰ হস্পিটেল হয়। তো আপোনালোকে চিকিৎসা কৰিব পাৰে। আৰু ইয়াতে এখন বেনাৰ দিয়া আছে, তো মই নাম্বাৰটো আপোনালোকক দেখাই দিছোঁ। আহক গাইজ, আমি এতিয়া ভিতৰলৈ যাম। ইয়াৰ কাষে কাষে ধুনীয়া ধুনীয়া ঘৰ আছে, য'ত আমি বহিব পাৰোঁ আৰু চাব পাৰোঁ কি কি আছে। তো আমি ভিতৰলৈ যাওঁ আৰু কি আছে চাওঁ। তো চাই থাকক মোৰ লগত। গাইজ, কোহুৱা ৰিজৰ্টত ধুনীয়া ধুনীয়া পিকনিক স্পট আছে, পিকনিকৰ সুবিধা দিয়া হৈছে। তো আপোনালোকে আহিব পাৰে, পিকনিক খাব পাৰে আৰু ধুনীয়া ধুনীয়া দৃশ্য চাব পাৰে। তো আহি যাব আপোনালোকে, ৱেলকাম। ধুনীয়া ধুনীয়া প্লেচ আছে, ধুনীয়া ধুনীয়া ফুল। চাই লওক আপোনালোকে। প্ৰত্যেকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, কিন্তু আমি মাস্ক মৰা নাই। এতিয়া আমি এটা ঘৰত উঠি চাম। তো তাৰ পৰা ভিউটো চাই লওঁ কেনেকুৱা দেখি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, এণ্ড কিবা যদি ভুল হৈছে তো কমেণ্ট কৰি জনাই দিব, আগলৈ ঠিক কৰিব ট্ৰাই কৰিম। তো আজিলৈ ইমানেই, বাই বাই।